প্ৰিয় দৰ্শকসকল, আজি আবেলি সময়ত চাহৰ লগত খাবলৈ পুৰি বনাইছিলোঁ আৰু ছোৱালীয়ে ক'লে তাইৰ কাৰণে কিবা এটা বনাই দিব লাগে আৰু তাই এনেকৈ খাই খুবেই ভাল পায়। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ। এয়া মই আটাখিনি ভালদৰে নিমখ আৰু অকণমান ঘি দি মঠি ল'ম। অলপ কুহুমীয়া পানী দিছোঁ ইয়াত। এইখিনি ভালদৰে মঠি লোৱাৰ পাছত অলপ সময়ৰ বাবে ঢাকন দি ৰাখিম। মই আগতীয়াকৈ মঠি ৰাখিছোঁ। কেনেকৈ মঠি লৈছিলোঁ আপোনালোকক অকণমান দেখুৱাই দিলোঁ। এয়া খুব ধুনীয়া হৈ আছে, একেবাৰে কোমল হৈছে। আৰু ইয়াত আলু লৈছোঁ মিহিকৈ কাটি, এইখিনি মই বইল কৰি ল'ম। এতিয়া এখন সৰু পেনত আলুখিনি বইল কৰি লৈছোঁ। মই আগতীয়াকৈ এনেকৈ বনাম বুলি ভবা নাছিলোঁ, তাই হঠাতে ক'লে সেইবাবে আলুখিনি এনেকৈ সৰুকৈ কাটি বইল কৰি ল'বলগীয়া হ'ল। এতিয়া অকণমান ময়দা সানি ভালদৰে বেলি ল'ম আৰু খুব পাতলকৈ বেলিব লাগিব যাতে ৰিফাইনত ভাজিলে সোনকালে সিজে। এনেকৈ বেলি লৈছোঁ, একেবাৰে গোল নহ'লেও হ'ব। এয়া মোৰ ৰুটিটো বেলা হৈয়ে গ'ল। এতিয়া মই বইল কৰা আলুখিনি এটা খৰাহীত দি দিছোঁ। তাৰপিছত এইখিনি মই ঠাণ্ডা পানী দি ভালদৰে ধুই ল'ম। আৰু মই ইয়াত সৰু পিঁয়াজ এটা লৈছোঁ, লগতে অকণমান ধনিয়া আৰু জলকীয়াৰ গুড়ি খুব কমকৈ লৈছোঁ। এতিয়া এই বইল কৰা আলুখিনিৰ সৈতে এখন কাটা চামুচেৰে জোখমতে নিমখ দি অকণমান ভাঙি লৈছোঁ। আৰু এয়া কেৰাহীত তেল গৰম হৈ আছে। এয়া চাওক, এতিয়া মই এই ৰুটিত এনেকৈ বইল কৰা আলুবোৰ দি ল'ম। এতিয়া মই কাটা চামুচখনত অকণমান ৰিফাইন সানি লৈছোঁ। ৰিফাইন সানি এনেকৈ লগাই দিছোঁ। তাই এনেকৈ খাই খুবেই ভাল পায়। যেতিয়া ৰুটি বনোৱা হয় তাইলৈ এনেকৈ বনাই দিব লাগে। মাজত কেতিয়াবা কিবা কিবি দি দিওঁ। আজি হঠাতে ক'লে কাৰণে আলু বইল কৰি এনেকৈ দিছোঁ। এতিয়া গৰম কৰি ৰখা ৰিফাইন তেলত দি দিছোঁ। তাৰপিছত লুটিয়াই দিম আৰু ৰঙচুৱা হোৱাৰ পাছতে পৰিৱেশন কৰিব পৰা হৈ যাব। গৰমে গৰমে খালে বেছি ভাল লাগে। আপোনালোকেও কেতিয়াবা এইদৰে বনাই খাব পাৰিব আৰু এনেকৈ টিফিনত দিবলৈ খুবেই ভাল হয়। হৈ গৈছে আৰু আপোনালোকৰ যদি ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু নতুন ৰেচিপিৰ সোৱাদ ল'বলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।